যোৱা 8 আগষ্টত উত্তৰাখণ্ডত আমাৰ এটা সভাত আমাৰ ৰাষ্ট্ৰীয় সভাপতিয়ে উপস্থিত হৈ তাত এটা ডাঙৰ মিটিং কৰা হৈছিলে। তাতে মিটিঙৰ দুদিন পিছত বিজেপিৰ কাৰ্যকৰ্তাসকলে আমাৰ খাৰ্গেক দলিত বুলি তাৰ পিছত এইখন মঞ্চ শুদ্ধিকৰণ এটা পূজা কৰা হৈছে। এয়া বিজেপিৰ মানসিকতা। সেইকাৰণে আমি দীক্ষা দিছোঁ আজিৰ তাৰিখত যে এই সংবিধান বিৰোধী আমি সহ্য নকৰোঁ আৰু আমাৰ ৰাষ্ট্ৰীয় নেতা আমাৰ সভাপতিৰ বিৰুদ্ধে যি অপমান কৰা হৈছে এইখিনি আমি সহ্য নকৰোঁ। সেইকাৰণে আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হৈ দীক্ষা জনাইছোঁ যাতে ভৱিষ্যতে এনেকুৱা বিজেপিৰ শাসিত ৰাজ্যই এনেকুৱা কাৰ্যকলাপ নকৰে। আমি আজি আমি গান্ধীজীৰ প্ৰতিমূৰ্তি তালৈ যাব বিচাৰিছিলোঁ, কিন্তু আমাক পাৰ্মিশ্যন নিদিলে আৰু কি আমাক মানা কৰিলে। আমি সেইকাৰণে নগ'লোঁ আৰু আমাৰ অফিচৰ প্ৰাংগণতে আমি আজি হেৰিটো কৰিলোঁ। এয়াই বিজেপি শাসিত চৰকাৰৰ মানসিকতা আৰু এয়া আমি যে ন্যায় পাব এইটো আশাও কৰিব নোৱাৰোঁ। সেইকাৰণে আমি ইয়াৰ পৰাই কৰা হৈছে যাতে আমাৰ ৰাষ্ট্ৰীয় সভাপতিক আমি যেনেধৰণে তাক অপমান কৰা হৈছে ইয়াৰ বিৰুদ্ধে আমি য'তে নাথাকোঁ য'ৰ পৰা নহওক কিয় আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হয়। এইটো আমাৰ AICC APCC অলৰেডি ডিষ্ট্ৰিক্টবিলাকক ইনষ্ট্ৰাকশ্যন দিয়া হৈছে। সেই মৰ্মে আমি আজি প্ৰতিবাদটো কৰিছোঁ। বহুত মানুহ ওলালেহেঁতেন, কিন্তু আমাৰ প্ৰশাসনে আমাক পাৰ্মিশ্যন নিদিলে। সেইকাৰণে আমিও বেছি জবৰদস্তি নকৰিলোঁ। কিন্তু এয়া আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক বা আমাৰ যিকোনো এটা জৰিয়তে হওক আমি প্ৰতিবাদটো কৰিমেই আৰু আজি কৰিছোঁ।